নমস্কাৰ, মই মেঘালী গৈ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। বৰ্তাহঁতৰ বা ছোৱালীজনীৰ বিয়া খাবলৈ গৈছিলোঁ। সেইফালে আকৌ ছোৱালী ৰখীয়া ভাত মৰ্টেল দিয়া দিনাখনেই দি দিয়ে। ইফালে বিয়া ঘৰলৈ আগদিনাখনে আহি ইফালে ছোৱালীৰ বায়েক আৰু মই পেণ্ডেলটো ডেক'ৰেশ্যন কৰাত লাগি গৈছোঁ পূৰা। পেণ্ডেল ডেক'ৰেশ্যন কৰিবলৈ কাৰোবাক যদি দৰকাৰ হৈছে বা দুজনীক কণ্টেক্ট কৰিব পাৰিব। পিছে আপোনালোকে জনাব দেই, ভাল হৈছেনে নাই। চেষ্টাহে কৰিছোঁ মাত্ৰ। এয়া হৈছেগৈ আৰু লাহেকৈ ছোৱালী বায়েক ডেক'ৰেশ্যন কৰি আজৰি হৈ এয়া নিজেও অকণমান সাজি কাচি লৈছোঁ। কিমান কি পাৰোঁ নাজানো, অলপ অলপ হ'লেও বিয়াৰ নিয়মবোৰ দেখাবলৈ চেষ্টা কৰিম। ছোৱালী নোৱাই নি এয়া মূৰত চাউল দিয়া নিয়ম কৰিছে। এয়া মাকে কইনা ঘৰলৈ লৈছে। কইনা এয়া বাহঁতে আকৌ কিবা কিবি কথা পাতি আছে, লগতে ময়ো। সিহঁতি ভাবিছে ফটো মাৰিছোঁ বুলি, কিন্তু দেই এইজনী আকৌ মই। বেছি ভিডিঅ' বনাবলৈ নাপালোৱে নিয়মবোৰৰ। কিবা কিবি কৰি আছিলোঁ। এইফালে ইহঁতকেইটা ধেমালিবোৰ চাওকচোন। এইফালে আজি ঘৰলৈ যাবলৈ ওলালোঁ। আজিলৈ ইমানেই, বাই বাই।